বৰ্তমান অসমত ভাইৰেল হৈ থকা এজন ব্যক্তি আৰু যাৰ নাম হৈছে সকলোৱে চিনি পায় চকুৰ আলী। চকুৰ আলী দোকানত আহিছে, ইয়াত পিছফালে মোৰ চকুৰ আলী দোকানখন দেখিছে আৰু লাষ্ট গেটৰ ওচৰত আৰু ইফালে আমাৰ MLA হোষ্টেল আছে, তাৰে ওচৰতে ধুনীয়াকৈ চকুৰ আলী দোকানখন দিছে, চাহ দোকান। আৰু চকুৰ আলীৰ পৰা আমি ইংলিছ জানিব চেষ্টা কৰিম, যিহেতু ফেমাছ ইংলিছ ডাইলগ এটা আছে। আৰু চকুৰ আলীৰ চাহ দোকানখনৰ নাম দিয়া হৈছে চকুৰ আলী উইথ টি, হয়নে? আমি খালি চাই চকুৰ আলী খালে কেনে চকুৰ আলী কেনে পালে? মানুহ কেনে হৈছে কেইদিন? ভিৰ মানুহ আছে। গতিকে কথা পাতিছে নাই চকুৰ আলীৰ লগত? গতিকে চকুৰ আলীৰ লগত কথা পাতিব চেষ্টা কৰিম। ইংলিছ ফেমাছ ডাইলগটো কয় নে নকয় চকুৰ আলীয়ে। আৰু ভিৰ বৰ্তমান এতিয়াও আছে, বহুত ভিৰ। আপুনি চাহ খালে নেকি চকুৰ আলী দোকানত? দাদাৰ পৰা চাহ খালো। চকুৰ আলী ভাই ইয়াতে দোকান দিছে আমাৰ তেজপুৰ লাষ্ট গেটত, মানে ভাল লাগিছে চাহ খাই। মানে ফুটপাথত দিছিলে কেইদিনমান আগতে, ফুটপাথৰ পৰা বৰ্তমান স্থায়ীভাৱে যিহেতু তাৰ দিগদাৰো হয় বাৰু, ফুটপাথত থাকিলে বহুত মানুহ লগ কৰিব আহে আৰু GMCৰ পৰা পাৰ্মিশ্যনৰ অলপ অসুবিধা হৈ থাকে, সেইকাৰণে ফুটপাথৰ পৰা এতিয়া আহি নিজে স্থায়ী দোকান এখন লৈছে ইয়াতে। ভাল লাগিছে বাৰু, মানুহে লগ কৰিব আহে ধুনীয়াকৈ। চকুৰ আলী যিহেতু অসমত ভাইৰেল হৈ আছে, ফেমাছ ব্যক্তি বৰ্তমান, ৰাজনীতিৰ পৰা আঁতৰি কেনে বৰ্তমান এখন নিজৰ চলিব পৰাকৈ এখন চাহ দোকান দিছে। ভাল লাগিছে, আমিও ধুনীয়াকৈ চাহ খাবলৈ পাম আজি, গতিকে চাহ খাব চেষ্টা কৰিম। চকুৰ আলী বিজি আছে, আপোনালোকে দেখিছে ইয়াৰ পিছফালে। গতিকে বহুত ফেমাছ ইংলিছ ডাইলগ কেইটামান আছে, যদি ক'ব ইচ্ছা কৰে ক'ব, মই আপোনালোকক লগ কৰাই দিম। এয়া চাওক, চকুৰ আলী ব্যস্ত হৈ আছে। ফাৰ্ষ্ট টাইম চকুৰ আলী তেখেতৰ পৰা চাহ একাপ খাই চাহ কাপ দিয়কচোন মোক, এতিয়া ফাৰ্ষ্ট টাইম চাহ খাই ল'ম। তাৰপিছত যদি চকুৰ আলী দাই যদি বিজি নাথাকে, তেখেতৰ ফেমাছ ইংলিছটো ক'ব চেষ্টা কৰিব। দাদা চাহ একাপ দি দিয়ক। চাহৰ প্ৰাইচ কিমানকৈ লৈ আছে আপোনালোকে? 10 টকাকৈ, ঠিক আছে। প্ৰাইচটো বাৰু চবতে একে হৈ আছে বৰ্তমান। আৰু ভিৰ দেখিছে চাওক, বহুত ভিৰ বৰ্তমান। তেখেতে দাদা এজন আহিছে চাহ খাবলৈ ধুনীয়াকৈ। এয়া মানে আৰু ইয়াৰ বেনাৰখন দেখুৱাই দিছোঁ আপোনালোকক, অলপ পিছুৱাই যাওক। এই বেনাৰখন ধুনীয়াকৈ লগাইছে আজি, ৱেলকাম টু টি টাইম উইথ চকুৰ আলী। যিহেতু মানুহজন ইংলিছত বহুত ফেমাছ হয় আৰু ৰাজনীতিৰ পৰা আঁতৰি এতিয়া চাহ দোকানত ব্যস্ত হৈ আছে, কাৰণ নিজে এটা স্থায়ীভাৱে কিবা এটা চলিবৰ কাৰণে এটা বিজনেছ আৰম্ভ কৰিছে। আমি সকলোৱে শিকিব লগা কথা, হয়নে নহয়? বিজনেছটো কৰিবই লাগিব। ভাল লাগিছে। গতিকে আমি চাহ খাই লওঁ, এতিয়া মানুহৰ বহুত ভিৰ হ'ব লাহে লাহে। চাহ খাওঁ। কালিও হাজাৰ হাজাৰ মানুহ হৈছে। বহুত মানুহ ভিৰ হৈছে, গতিকে বিজি আছে কাৰণে অলপ খং উঠিছে বাৰু মানুহজন। গতিকে চাওক, মানুহজন বহুত বিজি। ইয়াৰ পিছফালে দেখিব পাইছে ধুনীয়াকৈ এখন স্থায়ী দোকান লৈছে আজি ইয়াতে। যিহেতু GMCৰ পৰা এলাও মানে বেছি নিদিয়ে বা তেনেকৈ মানুহ ভিৰ হয়। চাওক, মানুহৰ ভিৰ বহুত, লাহে খং উঠিছে আৰু এতিয়া। কুবাই এই মোৰ মামা এটা চাব, আপোনাক মাতি দিব অকণমান, 1 মিনিট। এজন মিষ্টাৰ চকুৰ আলী, তোমাদের দাদাৰ লগত কথা পাতিম। দাদা আপুনি দোকান তুমি কিমান দিন হ'ল? আজি 4-5 দিন হ'ল। বাকী ঘৰ ভাল ন? হয়, এতিয়া আপোনাৰ দোকান থেকে কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু আপোনাৰ আইটেম কি কি আছে? আইটেম আমি বিৰিয়ানী বনাইছোঁ, হয়, অকণমান পিছত পকৰা হ'ব, হয়, আৰু কিবা কিবি বনাম আমি। আৰু আপোনাৰ বহুত ধৰণৰ আইটেম আছে বনাব। আপোনাৰ লোকেশ্যনটো তেজপুৰ লাষ্ট গেটত আহিলে হয়। অ'কে। আৰু আপোনাক মানে মই ভিডিঅ'ত দেখাইছিলোঁ, আজি লাইভ পালোঁ, বহুত ভাল লাগিল মোৰ। আৰু কি বুলি কয়, আপোনাৰ চাহ দাম কিমান দাম লয়? হা, চাহ কিমান দাম লয়? 10 টকা। 10 টকাৰ ডাঙৰ কথা নহয়, আপোনালোকে সকলো হওক চাহ খাই যাওক। আৰু তেওঁ বহুত ভাল ল'ৰা, বহুত মেহনত কৰিছে, আপোনালোকে সকলো হওক। আৰু আপুনি আগৰ ৰাজনীতি চব বাদ দিলে ন? বহুত দূৰৰ পৰা আহিছোঁ, সকলোৰে লগত আমি খানা খাওঁ, সকলোৰে লগত। হওক। বাহিৰত আহক।
এতিয়া ধুনীয়াকৈ ব্যস্ত হৈ আছে নতুনকৈ চাহ দোকানত আপোনাৰ চকুৰালে কোনোবা আহিব কাৰণে ইনভাইট কৰিব পাৰে নেকি আপুনি ইনভাইট কৰি দিয়ক আপোনাৰ নামটো কৈ দিয়ক সকলোৱে আহিলে হ'ল যোনে যি আহে মোৰ এই দোকানত আহিলে হ'ল লোকেশ্যনটো কৈ দিয়ক এবাৰ আপোনাৰ তেজপুৰ লাষ্ট গেটত আহিলে হ'ল MLA হোষ্টেলৰ ওচৰতে হয় MLA হোষ্টেলৰ পিছফালে আহিলে হ'ল স্থায়ীভাৱে দোকানখন লৈছে আজি বহুতেই ভাল লাগিছে আমিও আশীৰ্বাদ কৰিছোঁ যেন ৰাজনীতিৰ লগত টাইম উৎসুক হ'লে আৰু BTC ৰাজনীতি কৰাৰ কথা কৈছে কেনেধৰণৰ ৰাজনীতি কৰিব পাৰিব নেকি এতিয়া মই ক'ব নোৱাৰিম সেইটো পিছত দেখা আপুনি যাব BTC হাগ্ৰামক ভাল পায় নে প্ৰমোদ বড়োক ভাল পায় অলপ মই কৈ একো দিয়ক। নাপাওঁ সেইটো পিছত দেখা যাব সেইটো ৰাজনীতি কৰা নাই এতিয়া ঠিক আছে আপোনাৰ নামটো কৈ দিয়ক আপোনাৰ টি টাইম উৎসুক হ'লে টি টাইম উইথ চকুৰালু সকলোৱে আহক আৰু বহুত ইংলিছ ফেমাছ ডাইলগ কয় বাৰু পৰৱৰ্তী সময়ত আমি দেখুৱাব চেষ্টা কৰিম এতিয়া চকুৰালুদা বহুত ব্যস্ত আছে আমনি নকৰোঁ নিজৰ বিজনেছত ব্যস্ত থাকক আমি সেইটোৱে আশীৰ্বাদ কৰিছোঁ দিয়ক থেংক ইউ ভাল লাগিছে থেংক ইউ ইট ইজ মাই প্লেজাৰ আপোনালোকে আহক কিবা কৈছে আপুনি থেংক ইউ ইট ইজ মাই প্লেজাৰ ইট ইজ মাই প্লেজাৰ ভেৰি গুড এয়া আচক সকলোৱে এয়া মানুহ ভিৰ হৈ আছে আপোনাৰ ব্যস্ত আছে গতিকে আমি আমনি নকৰোঁ আৰু চাহ খাওক সকলোৱে চকুৰালি দাদাৰ তাতে আহক সকলোৱে চাহ খাওক আৰু নিজৰ ধুনীয়াকৈ এটা চেল্ফি এটা উঠি যাব পাৰিব এয়া এইখিনি আছিলে চকুৰালি দাৰ দোকানখন ধুনীয়াকৈ দেখুৱাই দিছোঁ আমি এয়া চাওক চকুৰালিৰ দোকানত ধুনীয়াকৈ ভিৰ লাগিছে আৰু ষ্টুডেণ্টবিলাকো আহিছে বৰ্তমান ষ্টুডেণ্টো আহিছে আৰু খবৰ পাইছোঁ কি মামা অহাৰ কথা কৈছে বাৰু তেখেতক লগ কৰিবৰ কাৰণে আহিবও পাৰে যিহেতু এতিয়া হোষ্টেলটো ওচৰতে আছে MLA হোষ্টেলটো তেখেত যদি আহে চকুৰালিদাক লগ কৰি যাব মই নাথাকিম বাৰু ভাতিও আপোনালোকক কৈ দিলোঁ মামা অহাৰ কথা কৈছে আৰু চকুৰালিদাক লগ কৰিবৰ কাৰণে এয়া চাওক চকুৰালিদা ব্যস্ত আছে আৰু এটা আহিব পাৰে ন চকুৰালিদাক লগ কৰিব মামা আহি যাব পাৰে হা ঠিক আছে তেখেতৰ মানুহ আয়োজন কৰিছে বাৰু চকুৰালিদা এবাৰ কৈ দিছোঁ মামা আহিব পাৰে নেকি অকস্মাত চকুৰালিদা মামা আহিব পাৰে নেকি অকস্মাত আহি যাব পাৰে হা অঁ গম নাপায় গতিকে আহি যাব পাৰে তেখেতে মানে একজিট মানে কিবা নহয় আৰু কনফাৰ্ম নহয় কিন্তু আহিম বুলি কথা দিছে আৰু আহিব পাৰে চাওক আৰু বহুত ষ্টুডেণ্টো আহিছে তেতিয়া লগ কৰিবৰ কাৰণে এয়া চাওক আপোনালোকে চাওক চকুৰালিৰ কাৰণে এটা কমেণ্ট কৰি দিয়ক ভিডিঅ'টো বেছি দেৰি নকৰোঁ আৰু এৰপৰা ওলাইছোঁ পুনৰ লগ পাম নতুন এটা ভাল এটা ভিডিঅ'ত আজি ভিডিঅ' ইমান টেক্স কৰিছোঁ বাই বাই লগ পাম পুনৰ নতুন এটা ভাল এটা ভিডিঅ' আৰু চকুৰালিৰ কাৰণে এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব বাই বাই